हेलो गाइस, वेलकम बैक माय यूट्यूब चैनल। आज नतून और एक भिडिओ लै आसो। प्रधानमंत्री आवास योजना ग्रामीण 2018 सनर जिओ टेकर लिस्ट प्रकाश होइছে और अपनी फटो सहकारे केनेके चेक करिब एटी भिडिओ सम्पूर्ण स्टेप बाय स्टेप देखुवा भिडिओ सम्पूर्ण शेषলৈকে চাই থাকিব। और যদি কোনোবা মোৰ চেনেল নতুন আছে চেনেলটো সাবস্ক্রাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মই দিয়া ভিডিও আপুনি সম্পূৰ্ণ চাব পাৰে। আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব pmayg.nse.in আপুনি এইটো সাইডত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এইটো সাইডৰ লিংকটো মই ডিসক্ৰিপশনত দিম, তাৰ পৰা ক্লিক কৰি এইটো সাইডত আহি যাব। আহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাব আপোনাৰ আৱাৰ সব বুলি আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি এখন স্ক্ৰল ডাউন কৰিব। আকৌ ডাটা ৰিপৰ্টত চাওক ডাটা এন্ট্ৰি আৰু ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। স্ক্ৰল ডাউন কৰিব, তলফালে যাব। ইয়াতে চাওক 2 নম্বৰ দিয়া আছে ষ্টেটাস অফ আধাৰ MGNREGA জব কাৰ্ড। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু ৱেইট কৰিব। আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক আপোনাৰ PMAYG ইয়াতে ক্লিক কৰি দিব আৰু 2022-23 সিলেক্ট কৰিব পাৰে বা আপোনাৰ 2022 সিলেক্ট কৰিব পাৰে। সিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক সিলেক্ট বুলি আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে সিলেক্ট কৰি ল'ব। আকৌ স্ক্ৰল ডাউন কৰিব। আকৌ ষ্টাৰত সিলেক্টত ক্লিক কৰি ষ্টাৰটো ক্লিক কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আকৌ সিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ পৰা বাছি ল'ব। ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আকৌ স্ক্ৰল ডাউন কৰিব। আকৌ সিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ব্লকটো বাছি ল'ব। আকৌ স্ক্ৰল ডাউন কৰিব। আকৌ সিলেক্টত ক্লিক কৰিব। আপোনাৰ ইয়াত চাওক অল চেঞ্চন আৰু নট চেঞ্চন, আপুনি চেঞ্চনত ক্লিক কৰি দিব। আকৌ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক সিলেক্ট বুলি আছে, ক্লিক কৰিব। নট ভেৰিফাইড, পেন্ডিং ভেৰিফিকেশ্যন আৰু ভেৰিফিকেশ্যন, আপুনি ভেৰিফাইড ক্লিক কৰি দিব। ইয়াতে চাওক এটা ক্যাপচা পাব। ক্যাপচাটো প্লাস মাইনাস কৰি আপুনি ইয়াত এণ্টাৰ ক্যাপচাত ক্লিক কৰি সাবমিট কৰি দিব। মই ক্যাপচাটো এণ্টাৰ কৰি ক্লিক কৰি আপোনালোকক দেখুৱাই আছো আৰু সাবমিট কৰি দিব আৰু অলপ সময় ৱেইট কৰিব। ইয়াতে চাওক ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। আপুনি অকণ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ 2018 চনৰ জিঅ' টেকৰ লিষ্ট আপুনি এনেকৈ চেক কৰি চাব পাৰিব। মই আশা কৰোঁ আপুনি ভিডিঅ'টো বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।